মই কুমাৰীঘাটৰ ছোৱালী হাইস্কুলত কাম কৰোঁ। মই সেইখিনি সময়ত স্কুলতে আছোঁ, ক্লাছ কৰি আছোঁ। যেতিয়া মই খবৰটো পাওঁ, তেওঁ ভণ্টি ভিতৰত সোমাই তালা খুলি ভিতৰত সোমাইছে, বাহিৰত তালা খুলি দেখিছে দৰ্জা চব খোলা আৰু এইফালে বৌহঁতৰো দৰ্জা খোলা তাই বৌক বোলে কেইবাবাৰো চিঞৰিছে, মাত পোৱা নাই। তাৰপিছত যেতিয়া বস্তুবোৰ দেখিছে তাই কঁপি মোলৈ ফোন কৰিছে আৰু মোক ফোনত প্ৰথমতে মই ক্লাছত থাকোঁতে পোৱা নাছিল। আমাৰ কেৰাণীজনীক ফোন কৰিছে, কেৰাণীজনীয়ে ধৰি পেলাই কথাখিনি কৈছে মোক। কোনফালেদি আহিছে চুৰবিলাক কিবা? আমাৰ বাৰীৰ পিছেৰে দৰ্জাখন ভাঙি তেনেকৈ আহিছে। দৰ্জাখন ভাঙি সোমাইছে, সোমাই কোনটো ঘৰত আগতে সোমাইছে সেইটো নাজানে, কিন্তু আমাৰ দৰ্জাখনেদি আহিছে, পিছফালৰ বাৰীৰ দৰ্জাখনেৰে আমাৰ বয় বস্তুবিলাক উলিয়াই মোৰ সোণৰ চেইন এডাল নিছে, এটা আঙুঠি দিছে আৰু 8,000 টকা আছিলে ভণ্টিৰ নগদ টকা, সেইখিনি নিছে। আৰু আপোনাৰ আৰু আমাৰ বৌৰ তাত সোমাই চেইন এডাল, নেকলেছ এডাল, তাৰপিছত আঙুঠি 4টা আৰু কাণফুলি কিবা আছিল, সেইখিনি লৈ গৈছে। লগতে SBIৰ পাছবুক বহি চহী আছিল, সেই বহি চহীবিলাক কিবা সন্দেহ হয়নে আপোনালোকৰ? সন্দেহ কাক কৰিব, চবটো দেখাত গোটেইখিনি কিমানজন মানুহ থাকিব পাৰে আচলতে কালি যিটো চুৰি কাৰ্য কৰিছে? কিবা অনুমান কৰিব নোৱাৰোঁ, হয়তো 4-5জনো থাকিব পাৰে। পুলিচ আহিছিল, যোৱাকালিও আহিছিল, মই খবৰ দিছিলোঁ কুমাৰীঘাটা আৰক্ষী চকীৰ পৰা। তাৰ পৰা আজিও আহিছে অলপ আগতে, আহি গোটেইখিনি চাই গৈছে। এতিয়া আশা ৰাখিছোঁ আমি আমাৰ হেৰুৱা বস্তুখিনি যাতে পাওঁ, লগতে গোটেই মানুহখিনি যাতে সজাগো হয়, এনেকুৱা দিন বিপদে মানুহ নথকাৰ সুযোগ লৈ যাতে কোনেও এনে অপকৰ্ম কৰিব নোৱাৰে, তাৰ কাৰণে আমাৰ আশা ৰাখিছোঁ। আৰু এই চেনেলটোকো মই সেইখিনি সময়ত কোনো মানুহ নাছিল নেকি? ঘৰত কোনো মানুহ নাথাকে সেইখিনি সময়ত, আজি নহয়, আজি বহু বছৰ ধৰিয়ে নাথাকে, যিহেতু দাদা মাৰা গৈছে আৰু মই টেম্পৰাৰী ইয়াতে আছোঁ। মোৰো স্থায়ী ঘৰ ইয়াত নহয়, যিহেতু মাহঁতৰ ঘৰত আছোঁ, মই স্কুলখনত কাম কৰাৰ সূত্ৰে। গতিকে সেই ক্ষেত্ৰত আমাৰ ঘৰত বেলেগ মতা মানুহ, ডাঙৰ মতা মানুহ থাকে, ল'ৰা 2টা থাকে, বৰ ল'ৰা এটা, মোৰ ল'ৰা এটা, কিন্তু দিনৰ ভাগত কোনো নাথাকে। মই সেইখিনি সময়ত ৰঙিয়াত গৈছিলোঁ, ৰঙিয়াতে আছিলোঁ, তাত মই ঘৰত নাছিলোঁ। সেইখিনি সময়ত ল'ৰাটো স্কুলত থাকে, মেট্ৰিকত এডমিশ্যন দিছিলোঁ, তালৈ গৈছিলোঁ। মই ঘৰৰ পৰা যেতিয়া গাঁৱৰ মানুহে গম পালে, তেতিয়া মোক 14 মানত মই গম পাইছোঁ, খবৰটো ৰঙিয়াতে পালোঁ ফোনৰ দ্বাৰাই। তাৰ পৰা আহি মই দৌৰাদৌৰিকৈ বাইকেৰে গুচি আহিলোঁ ঘৰলৈ। আহি দেখিলোঁ মোৰ আগফালৰখিনি ঠিকে আছে, আগফালৰ দৰ্জা তলা লগোৱা আছে, কিন্তু ভিতৰ ফালেৰে মানে দৰ্জা ভাঙি পিছফালৰ পৰা আহিছে। কি নিলে আপোনাৰ? মোৰ সোণৰ নেকলেছ নিছে, কেইটা? নেকলেছ এডাল নিছে আৰু সোণৰ চেইন এডাল নিছে, ল'ৰাটোৰ চেইন আছিল এইডাল, আৰু খাৰু নিছে আৰু নিছে আঙুঠি নিছে, 4টা আঙুঠি নিছে আৰু কাণৰ কাণফুলি এযোৰ নিছে। কিমান টকাৰ লৈ গৈছে বা লোকচান কৰিছে? মোৰ মোটামুটি 9 লাখ মান আচলতে মোৰ মানুহ আমাৰ নাই, মোৰ ল'ৰাটোৰ দেউতাক নাই, আজি 5 বছৰ আগত ল'ৰাটোৰ দেউতাক ঢুকাইছে আৰু মোৰ হেৰিও নিছে, বেংকৰ এই পাছবুক একাউণ্ট এইবিলাকো লৈ গৈছে। আৰক্ষীৰ মানুহ আহিছিল, এই তেখেতসকলে যিখিনি যাৱতীয় কাম কৰিব লাগে সেইখিনি কৰি লৈ গৈছে আৰু আমাক আশ্বাস দি গৈছে আৰু কাৰোবাৰ ওপৰত আমাৰ মানে হেৰি আছে নেকি, ডাউট আছে নেকি সুধিছে, সেইটো আমি আৰু ক'ব নোৱাৰিম। আজি বহুত বছৰ ইয়াত বসবাস পুলিচ এনকুৱাৰী কৰি আছে, পুলিচ এনকুৱাৰী কৰি আছে, আহি আছে আৰু এই অলপ আগতে আহি গ'ল, তেখেতসকল আহি আৰু আমাক হেল্প বিচাৰিছে আৰু যদি কিবা জানো আমাক ক'ব দিছে। মানে বিশেষ আমি এতিয়ালৈকে গম পোৱা নাই আৰু কাপোৰ নিয়া নাই, কাপোৰ পইচাটো লৰাই নাই ইয়াতে, কেৱল এই নিছে আৰু লকাৰ ভাঙি মোৰ 2টা আলমাৰী, 2টা আলমাৰীৰে লকাৰ ভাঙিছে আৰু বেলেগ আচবাব একোৱে চোৱা নাই। মোৰ লগত আছিল, মোৰ ঘৰৰ লগতে থাকে, মোৰ ননন্দজনী থাকে, তাইও আমাৰ লগতে থাকে। তাইৰ ঘৰতো নিছে, তাইৰ ঘৰৰ পৰা আহিছে সোণৰ চেইন, আঙুঠি আৰু তাইৰ মানে পইচা আছিল, 10,000 মান টকা আছিল, কেছ পইচা